মমাই দিয়া দুখন ৰঙা ৰঙৰ বাহন ললো আৰু মোৰ লগত আছে চানা বাইদেউ আৰু গাহৰি বাইদেউ। আজি দিনটো অলপমান ব্যতিক্ৰম, মানে বিন্দাস ভাত খাই পেট শকত কৰি বিচনাত পৰিবলৈ লওঁতেই চানাৰ ফোন আহিলে কৰবাত যায় হেনো। মানে আমাৰ গাঁৱত আছে দুটা গাধ, এটা হৈছে মৌকন, আনটো ভাত খাই পেট শকত কৰাটো আকৌ আমাৰো সপোন আছিল, কিন্তু সকলো থান বান হৈ পৰিল। নীলা বাহন নেপালো কি হল, আমাৰ গাহৰি বাইদেউ আৰু চানা বাইদেউ পাইছে নহয়, গতিকে আজি এপাক ফুৰিয়ে আহিম। স্কুটিৰ ষ্টেৰিঙত মই বহিলো আৰু মোবাইলটো গাহৰি বাইদেউক দিলো। মই বোলো তই মুঠতে ভিডিঅ' কৰ। পাছফালৰ পৰা দুটাই আকৌ চিঞৰিয়া আছে। মই বোলো চিন্তা কৰিব নালাগে, পুকৰে পুকৰে আহি থাক, ভাগৰ লাগিলে বাৰু কিবা এটা খাবি আৰু মোকো অলপমান দিবি। কিন্তু চানা বাইদেউ টান মাৰি ললে, গতিকে ৰখিয়ে নাথাকিলো, ধুই ধাই ফুটিলো। মই বোলো খাবলৈ নিদিয়াৰ সুৰ পুৰাম ৰ, কিন্তু তাহাঁতেও পুকৰে পুকৰে আহিলে। এতিয়া উপায়তো নাই, বাৰু যি হল হল। এটা চাহপাত ফেক্টৰীকে চাওঁ বলক, লগতে ভাগ মন্দিৰো আছে। অলপমান বিদেশত থকাৰ ফিল পিছে নোহোৱা নহয়, মানে কাষৰ গছ খিনি বন খিনি ইমানেই পৰিষ্কাৰ, লগতে এটা কাষতে পুখুৰীও আছে। মুঠতে এটা ঠাণ্ডাময় পৰিৱেশ, চাৰিওফালে মাথো সেউজীয়া। বাৰু মামাৰ স্কুটি লৈ ঘৰলৈ যাওঁ। আজিলৈ বাই বাই।